আমাৰ অসমত শাসন কৰাৰ পিছতো তেওঁলোকে ক'ব বিচাৰে বিজেপি আমাৰ কংগ্ৰেছৰ পুৰণা কথা বতৰাবিলাক যিবিলাক আচলতে অগ্ৰহণযোগ্য কিয়নো আপোনালোকে 12 বছৰত কি কৰিলে আমাৰ প্ৰশ্নটো হৈছে আপোনালোকে 12 বছৰ কেন্দ্ৰত চৰকাৰ কৰাৰ পিছত আপোনালোকে জনজাতিকৰণৰ কথা পাতিলেনে কাৰণ যদি আমি কংগ্ৰেছে সেই সমস্যাবিলাক সমাধান কৰিব নোৱাৰাৰ কাৰণে অসমৰ ৰাইজে আপোনালোকক শাসন দিছিলে কিন্তু এতিয়া কথাটো আপোনালোকে শাসন দি কি কৰিলে জনজাতিকৰণৰ সমস্যাটো আজিলৈকে সমাধান নকৰিলে যি অমিত শাহে বুকু দাখ কৰি কৈছিল যে বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাব সেই সমস্যা সমাধান নকৰিলে অসম বাংলাদেশৰ যিটো সীমান্ত কাটাতাৰ যি সীমান্তক তেওঁলোকে পৰিদৰ্শন কৰিছিলে তেওঁলোকে কৈছিলে যে অসম বাংলাদেশৰ সীমা আচলতে সিল কৰি দিয়া হ'ব সেই সিল নকৰিলে তেওঁলোকে কৈছিল যে বিদেশীৰ সমস্যাটো তেওঁলোকৰ শাসনত অহাৰ লগে লগে সমাধান হ'ব বিদেশীৰ সমস্যা সমাধান কৰিবলৈ গৈ তেওঁলোকে য'তে ত'তে উচ্ছেদ কৰিলে যাৰ নাম তেওঁলোকে মিয়া কাট খেলে সেই মিয়া যদি তেওঁলোকে উচ্ছেদেই কৰিছে সেই উচ্ছেদিত লোকসকল ক'ত গ'ল আৰু তাৰ বিপৰীতে উচ্ছেদিত লোকক তেওঁলোকে সাহায্য দিয়ে আমাৰ কথাটো স্পষ্ট আপোনালোকে যদি উচ্ছেদ কৰিছিলে সেই উচ্ছেদৰ সমস্যা সমাধান কৰিলেনে নাই কৰা আপোনালোকে জনজাতিকৰণৰ কথা পাতিলেনে জনজাতিকৰণ দিলেনে নাই দিয়া আপোনালোকে বাংলাদেশীৰ সমস্যা সমাধান কৰিলেনে নাই কৰা এতিয়া কথাটো হ'ল কি তেওঁলোকে কেৱল মাত্ৰ আগৰ কথাবিলাক যিবিলাকৰ কাৰণে কংগ্ৰেছ গভৰ্ণমেণ্টক অসমৰ ৰাইজে নচ্ছাদ কৰি বিজেপিক শাসনলৈ আনিছিল তাৰ পাছতো একেগিটাই কথা আজি পাতিব লগা হৈছে এইটো দুৰ্ভাগ্যজনক আমি সেইবাবে আমি কংগ্ৰেছ আমাৰ যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি এখন 2024 অভিযোগনামা অসমৰ ৰাইজৰ আদালতত এখন আমি অভিযোগনামা দাখিল কৰিছোঁ তাত আমি 20টা সমস্যা আসলে 20টা মূল কথা আমি এই চাৰ্জশ্বিটত দাখিল কৰিছোঁ আৰু পৰিৱৰ্তন যাত্ৰা যেহেতু গাঁৱে গাঁৱে হৈছে মই নিজে গোলাঘাটৰ পৰা এই যিটো যাত্ৰা আছিল শিৱসাগৰলৈকে আছিলোঁ গাঁৱৰ মানুহে আমাৰ মৰম কৰিছে কাৰণ আমাৰ যিটো যাত্ৰা এই যাত্ৰাত আমাৰ মানুহৰ মনৰ অন্তৰৰ পৰা শুভেচ্ছা আছে এটা কথাটো হ'ল কি মই আপোনাৰ অসমবাসী ৰাইজক দেখাব বিচাৰিছোঁ আমাৰ যি অভিযোগনামা আছে 2024ত আমি থানাখনৰ নাম লিখিছোঁ যে অসমৰ জনতাৰ সামূহিক চেতনাবোধ অসমৰ জনতাৰ সামূহিক চেতনাবোধত আমি এটা কেছ কৰিছোঁ জনতাৰ অভিযোগনামা 01/2024 আৰু দাখিলৰ তাৰিখ 19 ফেব্ৰুৱাৰী 2024 ইয়াত বিজেপিৰ যিটো 10 বছৰ শাসনত কি অপৰাধ তেওঁলোকে কৰিছিল তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে তেওঁলোকে দুৰ্নীতি কৰিছে দুৰ্নীতিৰ সীমাহীন দুৰ্নীতি মানৱ অধিকাৰ উলংঘন কৰিছে উচ্ছেদৰ সময়ত তেওঁলোকে বাৰে বাৰে মানুহৰ ছাত্ৰ ছাত্ৰী পঢ়া শুনা বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁলোকে মানৱ অধিকাৰ উলংঘন কৰিছে চৰকাৰৰ দায়িত্ববাহী মুৰব্বীৰ পৰিয়াল তোষণ এনে এটা অদ্ভুত ৰকমত যে আজিৰ তাৰিখত মুখ্যমন্ত্ৰী পৰিয়ালত 12,000 বিঘা মাটি অসমৰ মানুহৰ মাটি তেওঁলোকে দখল কৰিছে বা কিনি লৈছে বা কিবাকে তেওঁলোকে সম্পত্তি গোটাইছে এতিয়া কথাটো হ'ল কি অসম অভিযোগকাৰী যিটো নাম আৰু ঠিকনা আমি যে আপোনালোকক জনাইছোঁ যে অভিযুক্তৰ নাম আৰু ঠিকনা যিহেতু বিজেপি দল অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী এই যিটো অপৰাধ কৰিছে এই অপৰাধবোৰ সাংঘাতিক ভয়ংকৰ সেয়ে আমাৰ কথাটো শেষত এটা অসমবাসীৰ যে আমি অনুৰোধ এটা জনাব বিচাৰিছোঁ যে জনতা আদালতে আমি পৰিৱৰ্তন যাত্ৰাৰ দৰে এটা আহ্বান জনাইছোঁ সেই আহ্বানটো এইটো যে অসমৰ ৰাইজৰ আদালত দাখিল কৰা হৈছে বিচাৰ আৰু সিদ্ধান্তৰ চূড়ান্ত ক্ষমতা আমি অসমৰ ৰাইজক দিছোঁ এই ক্ষমতাৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰোঁ পৰিৱৰ্তন যাত্ৰাই সাংঘাতিক প্ৰভাৱ পৰিছে আৰু বিজেপিয়ে ভয় কৰিছে যাৰ কাৰণে ভূপেন বৰাৰ দৰে যিজন ব্যক্তিক তেওঁলোকে নাকৰ বাৰান্দা উফৰাই দিয়ে সেই ব্যক্তিক তেওঁলোকে ঘৰলৈ গৈ ঘৰৰ পৰা তেওঁলোকে আদৰ সাদৰে নি তেওঁলোকৰ দল শক্তিশালী কৰিব বিচাৰিছে তাৰ মানে কি যিজন ব্যক্তিক তেওঁলোকে ঘুচিয়াবলৈ যায় যিজন ব্যক্তি মহিলাক অপমান কৰিছে বুলি তেওঁলোকে কেছ কৰিবলৈ যায় সেই মানুহক আকৌ তেওঁলোকে আদৰি নিয়ে তেওঁলোকৰ সেয়াই শক্তি এই মুহূৰ্তত মই এটাই কথা ক'ব বিচাৰিছোঁ যে অসমৰ জনতাক আহ্বান জনাব বিচাৰিছোঁ যে দুৰ্নীতি অৱহেলা আৰু ভংগ প্ৰতিশ্ৰুতিৰ বাবে এইখন চৰকাৰক আপোনালোকে জবাবদিহি কৰিব লাগিব আপোনালোকে ভয় বল প্ৰয়োগৰ ক্ষমতা অপব্যৱহাৰ আধাৰত চলা এই শাসন ব্যৱস্থাক আপোনালোকে প্ৰত্যাখ্যান কৰিব লাগিব ৰাজহুৱা ধনৰ সৎ আৰু দায়িত্বশীল ব্যৱহাৰ নিশ্চিত কৰিবলৈ নিৰীক্ষণ প্ৰতিবেদনসমূহ উত্থাপিত সতৰ্কবাণী যে কেগৰ পৰা আৰম্ভ কৰি প্ৰত্যেকখন প্ৰতিবেদন ইতিমধ্যে ৰাইজৰ ওচৰত আহিছে আপোনালোকে জানে এইবাৰ যদি জানুৱাৰী মাহত যদি আপোনাৰ লোনৰ পৰিমাণটো চাই আপোনালোকে ভয়ত বুকু কঁপি উঠিব ইমান টকা লোন কিন্তু এই টকা যি লোন লৈ তেওঁলোকে অসমৰ মানুহক কুঙা কৰি পেলাইছে এতিয়া মোৰ কথাটো হৈছে মূল্যবৃদ্ধি সাংঘাতিক বৃদ্ধি হৈছে মূল্যবৃদ্ধিৰ ওপৰত আপোনালোকৰ কিবা যাত্ৰাত শোভাযাত্ৰাত যিটো কি যাত্ৰা বুলি কৈছে আপোনালোকে আশীৰ্বাদ যাত্ৰা কৈছে নাই কোৱা এতিয়া মূল কথাটো হৈছে এই যিটো আমাৰ অভিযোগ আমাক আপোনালোকে অভিযোগ দিলে আমি শুনিলোঁ আমি একো কৰিব পৰা নাই কিন্তু আপোনালোককতো 12 বছৰ দিছে শাসন আপোনালোককতো 10 বছৰ অসমত শাসন দিছে 10 বছৰ আপোনালোকে কি কৰিলে মামা মামীৰ নামত সম্পত্তি কৰিলে চৰকাৰী ইনষ্টিটিউশ্যন ধ্বংস কৰি পেলাইছে বিশ্ববিদ্যালয় ধ্বংস কৰি পেলাইছে প্ৰাইভেট ইনষ্টিটিউশ্যনত ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰা পৰ্যায়ত গুচি গৈছে ব্যক্তিগতকৰণ কেৱল ব্যক্তিগতকৰণ আজি গুৱাহাটীত আপুনি যদি ফ্লাইঅভাৰখিনি চাই আৰু সেইদিনা মুখ্য প্ৰধানমন্ত্ৰীয়ে ফ্লাইঅভাৰ নিৰ্মাণ কৰি থৈ গ'ল পিছদিনাখনি ফাট মেলিলে লাহৰীঘাটত এখন দলং ভাগি পৰিছে বৰাকত এখন দলং ভাগি পৰিছে এয়া হৈছে উন্নয়ন এয়া হৈছে বিকাশ উত্তৰটো দিব লাগিব সেইকাৰণে এজন উত্তৰ দিবলৈ পালে মই